ৰবাচোন কি হ'ল মানুহটো এইকেইদিন খবৰ খাতি নাই যে কি কবা নে নতুনকৈ কিবা প্ৰেম কৰিছা নেকি তেনেকুৱাই বুলি ধৰা আৰু কোৱাচোন ক লাজ কথাটো লাজ লাগিব এই মোকো লাজ লাগে নে এই কোৱাচোন বৰষুণ কবা বুজিছা কথাষাৰ কম বুলি এই আজিলৈকে ক'বলৈ পৰা নাই কি ক'বা অ হয় নেকি তেনেহ'লে কেছটো নগে নকওঁ আৰু এই খাওঁতে এই শুওঁতে উঠোঁতে বহুতে মোৰো বেয়া লাগে হয় নেকি হয় তেনেহ'লে দুটাও একেই গতি বুজিছে তেনেকুৱাই এই পিছে এইবোৰ কথা ক'বলৈ মোৰ এতিয়া সময় নাই গম পাইছা এতিয়া মই এইফালে যাব লগা আছে তুমি এতিয়া ক'লৈ যাম বুলি আহিছা মই মানে বজাৰ অলপ কৰি আহোঁ বুলি ভাবিছোঁ ঠিক আছে তুমি যোৱা কিন্তু কাইলৈ আমাক ওলাই আহিব নাপায় আমাৰ ঘৰত আহি উপস্থিত হোৱাৰ লগে আমি দুটাই ফুৰিবলৈ যাম প্ৰশান্ত ৰবাচোন কামত লাগি আছিলি নেকি নাই এই ঘৰত থাকি এলাহ লগাৰ বাবে এই লগৰ এজনৰ ঘৰলৈ গৈছিলোঁ ঘৰলৈ ভৰিবি ৰাহুলৰ খবৰ ভালনে ৰাহুল এই কালি লগ পাইছিলোঁ তাৰপিছত ভালে ইয়াতে বহা এই তোমাৰ কাৰণে মই চাহ অলপ কৰোঁগৈ এই নালাগে চাহ এই ইমান দিনৰ মূৰত আহিছ একো নহয় পুটুককে মই বনাই আনিম ৰবা যা তেনেহ'লে কালি বজাৰৰ পৰা কি আনিলা কিনো আনিম আৰু আলু দালি পিঁয়াজৰ বাহিৰে কোনফালে দি গ'লে যাওঁতে এই থানো ঘাটত দি হৈ গ'লো এই কপিলি দি নি কপিলি হয় ঠিক আছে ৰবা মই চাহটো ল'ম যা যাবলা এই মানুহটো এইকেইদিন দেখাই নাই যে কি কবা পথাৰৰ চিজন এই দেউতাকে অলপ সহায় কৰি দিওঁ খবৰ কোৱাচোন খবৰ ভালে আৰু আছো দিয়া এই প্ৰদীপৰ খবৰ কিয় প্ৰদীপক বহুত দিন হ'ল লগে পোৱা নাই হয় নেকি ভালে কৰিলে দিয়া তুমি আহি অলপ পাছত আমি গাঁওবোৰত ফুৰিব যাব লাগে চাহকাপ খাই লওঁ ফুৰিবলৈ যাব লাগে ব'লা ফুৰিয়ে আহো ন ব'লা মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলা ভাল লাগিছে কিন্তু দেই ধুনীয়া লাগিব মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে